স্বাগতম জনাইছোঁ মই দীপ সিঙে মোৰ ইউটিউব চেনেল দীপ আছামিজ অল চেনেলটোলৈ। আজি মই উপস্থিত হৈছোঁ আহোমসকলৰ পৰিপুৰুষসকলক সেৱা কৰা এক ধৰ্মীয় অনুষ্ঠান মেডাম মেফি। গতিকে আহক সকলোৱে মেডাম মেফি চাওঁ, আহক আমি সকলোৱে চাওঁ। আমি দেখিছোঁ আমি বৰ্তমান উপস্থিত হ'লে আমি সম্পূৰ্ণভাৱে মেডাম মেফি অনুষ্ঠানত, গতিকে আমি গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মেডাম মেফি কেনেকৈ কৰা হয়, কেনেকৈ কি ধৰণৰ নৃত্য কৰা হয়, তাৰ উপৰি কেনেকৈ উপৰিপুৰুষসকলক সেৱা জনোৱা হয়, গোটেইখিনি অনুষ্ঠান আপোনালোকক দেখুৱাম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Sing mo sing fra ai ke kam ai sang sing mo sing fra chau ka oi আজি উপস্থিত হৈছিলোঁ মই আহোমসকলৰ এক ধৰ্মীয় পৰম্পৰা অনুষ্ঠান, য'ত উপৰি তেওঁলোকৰ পৰিপুৰুষসকলক সেৱা জনোৱা হয় এক মেডাম মেফি অনুষ্ঠানত। আহক আপোনালোকে একেবাৰে সাংস্কৃতিক অনুষ্ঠানত আমি আজি আপোনালোকক দেখুৱাম লাইলুংখাম নৃত্য। গতিকে আহক নৃত্যটো উপভোগ কৰোঁ। যুগত সপদাপন্ন হৈ আহিছিল, লগত লৈ আহিছিল সক্ৰিয় সংস্কৃতি মহিমামণ্ডিত নাৰীসকল। আৰু এয়া তাৰে কিয়দংশ লাইলুংখাম, যি প্ৰকৃতিক পূজা কৰে, প্ৰকৃতি নদন বদন হয়, সুজলা সুফলা শস্য শ্যামলা হয়। আৰু যাতে উত্তৰণ ঘটিবৰ কাৰণে অৰ্থনীতি দৃঢ় উপলব্ধ হ'ব লাগিব। Yeah.
সেৱা জনোৱাৰ এক ধৰ্মীয় অনুষ্ঠান গতিকে আহক এইবাৰ আমি কণ কণ মইনাহঁতে নৃত্য কৰা এক অনুষ্ঠান ৰাস চাংমাই নৃত্য উপভোগ কৰোঁ গতিকে আহক আমি